हेलो गाइस, এতিয়া মই সাইকেলখন মানে আজি হেপি দেৱালী হয়। আজি মই তাৰ পিছত সাইকেলখন ধুম আৰু ভিডিওটো আপোনালোকে চাই থাকক কেনেকৈ মই সাইকেলখন ধুম। ইয়াতে আছে চাওক, বহুত মানে লেতেৰা হৈ আছেগে আৰু ইয়াতো অলপমান বোকা লাগি আছে, এইবোৰত ৰিংবোৰতো স্পকবোৰতো। এইটো চাওক, আৰু গাইছ এতিয়া ইয়াতে সাইকেলখন আছে চাওক। আৰু এতিয়া চাওক, এইটো এতিয়া আমি সাইকেলখন ধুম। এতিয়া বহুত লেতেৰা হৈ আছে মানে। গাইছ এতিয়া মোৰ লগত আছে চাৰ্ফ এক পেকেট। এইটো চাৰ্ফটোৰ পৰা এতিয়া ধুম সাইকেলখন। চাই থাকক ভিডিওটো। এয়া পানী হয় আৰু এয়া মগ। আৰু জাল। এতিয়া আমি প্ৰথম তিয়াই ল'ম, তাৰপিছত ধুম। চাৰ্ফো আছে লগত আমাৰ, সেইটো চাওক। হৈ গ'ল, চাওক। মানে চাৰ্ফৰ পৰা তিয়াই থৈছোঁ, মানে মুচি থৈছোঁ, আকৌ পানীৰ পৰা এতিয়া ধুমগৈ। গাইছ এতিয়া চাইকেলখন ধুই কৰি দিলোঁ আৰু এতিয়া অলপমান ৰ'দত শুকাম, তাৰপিছত আকৌ কাপোৰৰ পৰা মুচিম। তাৰপিছত এইফালে ইউ মাই গড, বেক এটা হৈছে। এতিয়া চাইকেলখন দিয়া, এতিয়া চাইকেল মুচি এক কৰি দিলোঁ। আকৌ এইবোৰ পুৰণা গুটিবোৰ আছে, ৰ'ব চাই দেখুৱাই দিছোঁ ওচৰৰ পৰা। নতুন লিখা লাগিছেগৈ এতিয়া আগতকৈও। তাৰপিছত এইটো চাওক, এই গুটিবোৰ নাই, মানে এনেকুৱা ৰঙা গুটিবোৰ নাইকিয়া হৈ গ'ল। মানে
সম্পূৰ্ণকৈ ভাল নাই লগাকৈ এইবোৰ মানে অলপ পুৰণা হৈ গ'ল আৰু বহুত দিন হ'ল। আৰু ইয়াত এনেকুৱা ফুলটো এইটো লেতেৰা হৈ গ'ল আৰু কোলা কোলা দাগ লাগি গ'ল, এইটো চেঞ্জ কৰিম। আৰু এই পিছফালটো নায়েই, মানে ফুল এটা নাই, আছিলে মানে বেয়া হৈ গ'ল, লেতেৰা হ'ল, আঁতৰাই দিলোঁ। এইটো চাওক ওচৰৰ পৰা, ইয়াত ফুল নাই আৰু ইয়াত আছে। তাৰপিছত ব্ৰেকটো ঠিকে আছে বাৰু, এইটো বেলটো কিন্তু বেলেগ খাটাৰনাক ষ্টাইলৰ। এইফালে পকালে বাজে মানে, নহ'লে নাবাজে। এনে ভাল নহ'লেগৈ মানে বেলটো ইমান মাজে মাজে নাবাজে মানে, চেঞ্জ কৰিব আছে এইটো। আৰু ওচৰতে এইটো আগ ব্ৰেকৰ এইটো মডগাৰ্ডটো, ইয়াৰ নট এটা আছে এইটো সৰুকৈ, এইটো কিন্তু ভালকৈ টাইট হোৱা নাই, এইটো কেটেক কেটেক বাজে মানে চলালে মানে। তাৰপিছত পিছফালটো কি বাজে নাজানো আৰু, সেইটো অলপমান বাজে কিবা চাউণ্ড এটা, মানে বেয়া ৰাস্তাত চলালে বাজে আৰু, তাতে অলপ শুকুৱাওঁগৈ। বহুত বস্তু আনিছোঁ, এইটো ট্ৰাইপড হয়, ব্লুটুথ ট্ৰাইপড। গাড়ী কাপোৰৰ ৰছী হয়। গাইছ ট্ৰাইপডটো ইয়াতে লগাওঁ। গাইছ ৰছী নাবান্ধিলেও হ'ব, টাইটে হৈ গ'ল ডাইৰেক্টলি। আৰু ইয়াতে এইটো খুলি দিলোঁ মোবাইলটো লগাবৰ কাৰণে। এতিয়া ওপৰৰ পৰা চাব, ওপৰৰ পৰা একদম আকাশৰ পৰা। এখন মানে ওপৰৰ পৰা দেখুৱাই দিলোঁ, কেনেকুৱা ড্ৰোন শ্বট দেখুৱালোঁ, মানে লোকেল ড্ৰোন হয় আৰু। পইচা চইচা নাই, লোকেল অৰিজিনেল ড্ৰোন কিনিব নোৱাৰোঁ। আৰু এইটো এই বাঁহডালৰ সহায়তে আজি দেখুৱালোঁ ড্ৰোন ওপৰৰ পৰা। আৰু এইটো ষ্টেণ্ডটোৰ পৰা অথনি ভিডিঅ' কৰি আছিলোঁ, কোনো নাছিলে, অলপ পাছতকৈ ভাইটি এজন আহিলে ইয়াৰ। আৰু এতিয়া আমি কাপোৰ আনিম, চাইকেলখন অলপ মানে গৰম হৈছে মানে পুৰা। আৰু এতিয়া শুকান কাপোৰৰ পৰা মুচিম ধুনীয়াকৈ, এতিয়া কাপোৰ আনিবলৈ। হেপী দেৱালী পলালে গাইছ, পাই গ'লো এইটো।
গাইছ এতিয়া এইটো স্ক্ৰুড্ৰাইভাৰ আনিলোঁ আৰু এতিয়া চাইকেলখন অলপ মানে টাইট কৰিব আছে, নটবোৰ টাইট কৰি ল'ম। নকৰিবি আহি আছে। মানে গাইছ টাইট কৰি দিলোঁ নট এটা, এইটো নটটো দেখুৱাই দিছোঁ ইয়াৰ পৰা। এইটো চাওক, এইটো নটটোৰ কাৰণে এইটো চাউণ্ড এটা দিয়ে, তাৰ কাৰণে টাইট কৰিলোঁ। আৰু এইটো এই ফুলটো এতিয়া পৰা ঠিকে আছিলে, হ'লেও অলপমান লেতেৰা হৈ গ'ল, এইটো আঁতৰাই দিলোঁ, নালাগে এইবোৰ। আৰু ইয়াত চাইকেলৰ গুটিবোৰ আছে, এইটো আঁতৰাম এতিয়া। জুম কৰি দেখুৱাই দিছোঁ অলপ, এইটো চাওক গাইছ। আকৌ এতিয়া নতুন গুটি ইয়াত আছে, ধৰ এইটো। আৰু এইটো চাওক গাইছ, এইটো এতিয়া খুলি পিনি আনবক্সিং কৰি এইবোৰত ফিটিং কৰি দিম আৰু পটাপট। ফাটিয়ে ৰাখিলে গাইছ, একো নাই, লগামেই আৰু ইয়াত ফিটিং কৰিম। এইবোৰ নালাগে এতিয়া আমাক, এইবোৰ নালাগে। আৰু এইটো ধুনীয়াকৈ এইটো চাওক গাইছ, এইটো ফুল ইয়াৰ আগত এটা লগাম আৰু ইয়াৰ আগত পিছত এটা লগাম। ওচৰলৈ কেমেৰামেন। ওলাইছে ন গাইছ, এইটো ফিটিং কৰি শেষ হৈ গ'ল। এতিয়া চাওক, এইটো ফিটিং কৰি শেষ কৰি দিলোঁ। চাইকেলখন এনেকৈ উঠা ধৰচোন, এইটো গাইছ চাওক, ধুনীয়া লাগিছে। এতিয়া আগতে এটা লগাই দিলোঁ, এইটো চাওক, এইটো চাওক, আঁতৰি দিয়া অলপ। আৰু এইবোৰ নতুন নতুন গুটিবোৰ আছে, এইটো চাওক নতুন নতুন গুটিবোৰ, এইবোৰ বাৰু এইবোৰ পুৰণা হৈ গ'ল, এইবোৰ এতিয়া নালাগে, এই নতুনবোৰকে লগাম এতিয়া। চাই থাকক ভিডিঅ'টো। Oh, where have I been? Stupid silence. You've been standing right there all along, even though it's been unspoken so long. I'm only waiting for you, just waiting for you to give it enough. You know I'm begging for you, just waiting for you to show me your love. গাইছ, এতিয়া মই চাইকেলখন মানে সম্পূৰ্ণৰূপে ফিটিং কৰি শেষ কৰি দিলোঁ। আৰু এতিয়া ভাইটি এজন আছে, এইটো টেষ্টিং কৰি দিব। মানে গাইছ, এইটো মানে সি এতিয়া দেখুৱাই দিব কেনেকৈ আহিছেগৈ, কেনেকুৱা লাগিছে ক'ব তাৰপিছত কমেণ্ট কৰি। ষ্টেণ্ড কৰি দিয়া গাইছ। এইটো এতিয়া দেখুৱাই দিলোঁ চলাই পিনি, মই চলোৱা নাই বাৰু, ভাইটি এজনে চলালে। আৰু এতিয়া অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ, চাওক।
হেল্ল' গাইজ, এতিয়া মই চাইকেলখন অলপ চলাই দেখুৱাম। মানে বেলেগে কেনেকৈ চলায় তাতকৈ অলপ বেলেগ ষ্টাইলত চলাই দেখুৱাম। গাইজ ভিডিঅ'টো চাই থাকক। এইখন ভৰি ইয়াত থৈছোঁ আৰু এইখন ভৰি ইয়াত এনেকৈ। ভৰিটো ইখন ভৰি ইখনত দি দিছোঁ আৰু ইখন ভৰি ইখনত। ভাল লাগে নেকি? গাইজ আৰু এতিয়া যাদু এটা দেখুৱাম, চাই থাকক গাইজ। আপোনালোকে চাউণ্ডটো শুনি পাব নাই নাজানো, সেইটো চাওক। গাইজ এইটো যাদুটো মানুহ আহিছে, অলপ ৰৈ লওঁ, তাৰপিছত অলপ পাছতকৈ দেখুৱাই দিছোঁ। চাব ভিডিঅ'টো একেলগে। গাড়ীবোৰ আগত যাব দি লওঁ। আৰু এখন আহিছে, গাড়ীটো মানে গয়েক কৰি দিলে মানে দেখুৱাব পাৰিম আৰু মানে লাজ লাগে নহ'লে। অঁ এইটো চাওক গাইজ, আকৌ দেখুৱাই দিছোঁ যাদুটো। কেমেৰামেন অলপ পিছলৈ যোৱা, নহ'লে মোৰ হাঁহি উঠি যায়। আৰু তাৰপিছত এইটো চাওক, গাইজ আৰু এটা যাদু দেখুৱাম, চাই থাকক। মানে এইবোৰ টানিম আঙুলিবোৰ। গাইজ 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 যাদুটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব। যদি ভাল লাগিছে কমেণ্টত ভাল লাগিছে বুলি জনাই দিব। আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ।